নমস্কাৰ বন্ধু বান্ধৱীসকল, মুভমেণ্ট জোনলৈ স্বাগতম। আজি মই আহি আছোঁ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰলৈ। এই মন্দিৰটো উত্তৰ গুৱাহাটীৰ মাজত অৱস্থিত। গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ মন্দিৰ হৈছে দৌল গোবিন্দ মন্দিৰ। উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰৰ চন্দ্ৰভাৰতী পাহাৰৰ পূব দিশত অৱস্থিত। এই মন্দিৰটো ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি উৎসৰ্গিত। এই দৌল গোবিন্দ মন্দিৰৰ চৌহদৰ ভিতৰত আৰু এটা নামঘৰ আছে। এই মন্দিৰটো গোটেই বছৰটো খোলা থাকে। মন্দিৰৰ ভিতৰত সোমাই আপুনি দেখা পাব ভগৱান বিষ্ণুৰ দশাৱতাৰৰ ছবিসমূহ সন্মুখৰ দেৱালত খুব ধুনীয়াকৈ অংকন কৰা আছে। দৌল গোবিন্দ মন্দিৰৰ দৈনন্দিন কাম কাজ সোনকালে আৰম্ভ হয়। ৰাতিপুৱা 7 বজাত দুৱাৰ মুকলি কৰা হয়। পুৰোহিতে মূৰ্তিটো স্নান কৰি তাৰ পিছত পূজা অৰ্চনা কৰে। ইয়াৰ 1 ঘণ্টা পিছৰ পৰাই ভক্ত আৰু দৰ্শনাৰ্থীসকলে পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰে আৰু দিনৰ শেষলৈকে এই পূজা কৰ্ম চলি থাকে। দুপৰীয়াৰ সময়ত মন্দিৰ বন্ধ থাকে যদিও ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। এই মন্দিৰলৈ অহা যোৱা কৰাৰ বাবে ভক্ত আৰু দৰ্শনাৰ্থীসকলে জলপথ আৰু স্থলপথ দুয়োটাই উভয়ে ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে ফেঞ্চি বজাৰ ফেৰীঘাটৰ পৰা ৰাজাদুৱাৰ ফেৰীঘাটলৈ জাহাজৰ ব্যৱস্থা আছে, যিটো নেকি দ্ৰুত আৰু সহজ উপায় এই মন্দিৰলৈ অহা যোৱা কৰাৰ বাবে। আনটো হৈছে খাৰঘুলিৰ পৰা ট্ৰেকাৰ নাইবা সৰু সৰু যান বাহনৰ ব্যৱস্থা আছে আৰু লগতে আদাবাৰী আৰু জালুকবাৰীৰ পৰাও সৰু সৰু যান বাহনেৰেও এই মন্দিৰলৈ সঘনাই অহা যোৱা কৰিব পাৰে। ইয়াৰ উপৰিও সময়ে সময়ে বান্দৰৰ জাকসমূহে মন্দিৰৰ চৌহদত টহল দিয়া দেখা যায়। সেইটো ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ বাবে এক বিশেষ আমোদৰ বিষয় হৈ পৰে। অৱশেষত মন্দিৰৰ চৌপাশ পৰিদৰ্শন কৰি ঘৰমুৱা হ'লোঁ। আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত। ধন্যবাদ।